হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন মানুহটো ঘৰত নাছিলে, ইয়াক বহুত মিছ কৰি আছিলোঁ মই। ফুৰিবলৈ গৈছিলে, আজি আহি গ'ল ভাবিলোঁ। আৰু এতিয়া সমগ্ৰ অসমতেই আৰু বানপানী হৈ আছে। আমাৰ ইয়াত বানপানী নহয় আৰু শিৱসাগৰ যে শিৱসাগৰত সাধাৰণতে বানপানী নহয়, ক'ৰবাত হয় যদি নাজানো, আমাৰ ইয়াত নহয় তেনেকৈ বানপানী আমি পোৱাই নাই। হ'লেও আৰু পথাৰত পানী হৈছে। আৰু আজি এটা আকৌ মিছন এটা ৰাখিছোঁ। কি কৰিম আজি? কুচিয়া আকৌ ধৰিম আজি। পাওঁ নে নাপাওঁ? কেঁচুত লগোৱা চগোৱা সেইবোৰ নেদেখা আৰু ডাইৰেক্ট গৈ পথাৰতে লগ কৰিম। এতিয়া সিহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ, ইয়াক লৈ আনিলোঁ। অকলে বাৰু এইবোৰ কৰিব নোৱাৰি। এতিয়া পথাৰ যাম, কুচিয়া ধৰিম, চাই থাকিব। পাম নে নাপাম? পাবই লাগিব আৰু গৈছোঁ যেতিয়া। কেঁচুটো খান্দাটো দেখাই দিলোঁ আৰু ওলাইছে নাই? দে সেই ৰখ ধৰ, ডাঙৰটো লিয়া গাঁতৰ পৰা কেঁচুডোখৰ এনেকৈ ওলাই আপোনালোকে দেখিছে? দেখিছে তই কওঁ। বৰষুণ যাক দি আছে, চিপ চিপকৈ জাপিটো লৈ লৈছোঁ সেইকাৰণে। আৰু মোবাইলটোতো পানীটো পৰিছে, এইবোৰ দামী মোবাইল, ৱাটাৰপ্ৰুফ, চিন্তা নাই হয়নে? ৰ'ব, ডাৱৰীয়া বতৰ, ৰাস্তাকেইটা চাওক আমাৰ কেনেকুৱা বোকা, ঘৰৰ পৰা ওলাবলৈ মন নাযায়, ইমান গেৰে কণী। বানপানী হ'লেই ভাল নেকি তাহানি ইয়াতকৈ ন? বোকা নালাগিব এইবোৰ নিচিনা। এইবোৰ চাইকেল বাইক উলিয়াব নোৱাৰি। এতিয়া এইখন পদাৰ্পণটো দিওঁ আৰু ফ্ৰেণ্ডছ, এতিয়া পথাৰত আছোঁ দেখিছে। এতিয়া কুচিয়া ধৰাত ব্যস্ত হৈ আছোঁ। ৰ'ব দেখাম আজি ভালকৈ আপোনালোকক। এজন সেইফালে ব্যস্ত হৈ আছে আৰু এইফালে মই ব্যস্ত হৈ আছোঁ। এইটো দেখিছে, এইটো গাঁত আৰু একদম গম পায় আৰু কেনেকৈ কুচিয়া ধৰোঁ। আৰু ভৰাই দিছোঁ একদম পূৰা, থাকিলে মৰমকৈ লৈ যাব আৰু বস্তু আছে নাজানো। কিন্তু এই গাঁতটোত দেখিছে নহয় আপোনালোকে, এইটো আমাৰ বৰশীটো, এইটো বৰশী ৰছীডাল ভৰাই থৈ দিছোঁ আৰু বুকনি তুলি আছে। ঘোলা পানী উলিয়াইছে আপোনালোকে দেখিছে? এনেকুৱাটো মই নাই দেখা আজিলৈকে। দেখিছে বুকনি? এতিয়া অফ হৈ গ'ল। কি হয় আৰু এই যুঁজি শেষত এটাই টানিলেগৈ আৰু এটা পালোঁ আৰু মিছটো নহ'ল। আজি নাপাম বুলিয়ে ভাবিছিলোঁ। এতিয়া কি কৰিব লাগিব? টানিব লাগিব। মই টানিম, তই কি কৰি ভিডিঅ' বনাব লাগিব। তো লাগটো বেয়া নহয় আৰু দেই। এটাও একদম ফিট কৰি থৈছে ধুনীয়াকৈ। আৰু টানিবনে ই? বৰষুণ নাই দিয়া, কৃষ্ণ প্ৰভু। এইফালে জাপি দেখিছে, বৰষুণ দিছিলে কাৰণে আনিছিলোঁ। চাওক এতিয়া, ভগৱান, ৰাম, বানপানী কিমান দাম? 4 অনা বহুত ডাঙৰ হ'ব নে জানো? সৰু চাগে চলাই মোৰ বন্ধুসকল দেখিলে নহয়, এইটো কুচিয়া সৰু। আশা পূৰণটো এইটোৱে কৈছিলোঁ মই, ইমান হেৰিও নহয়, ইমানো হেৰি নহয়, জোখৰ খাবলৈ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব। আৰু এনেকৈ আৰু এটা আহিছিলোঁ বহুত দিনৰ মূৰত, আজি মন গৈছিলে জোখৰ আৰু হৈ যাব আজি। আৰু সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দেখিলে আৰু এইটো আৰু ভালকৈ দেখাই দিছোঁ আৰু তো ধন্যবাদ। হ'ব আৰু দেই।